Hey everyone, সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে আৰু আজি মই চুজি আৰু নাৰিকল মিক্স কৰি লাৰু বনাব ওলাইছো। কেনেকৈ বনাইছো আৰু কি টিপছ আছে জানিবলৈ ভিডিঅ'টি শেষলৈ চাই থাকক। প্ৰথমে মই চুজি লৈছো 1.5 কাপ। চুজিখিনি মই 3 মিনিট মানৰ কাৰণে ভাজি লম। চুজিৰ কালাৰটো অলপ ৰঙা হ'লে মই গেছটো বন্ধ কৰি দিম। নেক্সট মই নাৰিকল লৈছো 1.5 টা আৰু তাত মই চেনি 2 কাপ দিম। এতিয়া মই এইখিনি গোটেইখিনি মিক্স কৰি লম। আৰু এতিয়া মই এটা কেৰাহী পাতি লৈছো। কেৰাহীটোত মই নাৰিকল আৰু মিক্স কৰা চেনিখিনি দি দিছো। এইখিনি মই অলপ টাইম ভাজি লম। এইখিনি ভাজোতে জুইটো একেবাৰে কমকৈ দি লৈছোঁ আৰু একেৰাহে লাৰি থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। অলপ আঠাৰ নিচিনা হোৱালৈ এইখিনি মই ভাজি থাকিম। এইখিনি ভাজা হৈ গৈছে। এতিয়া আমি ইয়াত চুজিখিনি দি দিম। চুজি আৰু নাৰিকলখিনি মিক্স কৰি অলপ টাইম ভাজি থাকিম। অলপ দেৰি ভাজি লোৱাৰ পিছত এটা লাড্ডু বনাই চাব। যদি লাড্ডুটো হয় তেনেহ'লে গেছটো বন্ধ কৰি দিব। আমাৰ নাৰিকল আৰু চুজিখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া আমি জলদি লাৰুকেইটা বনাই ল'ম। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আগলৈ ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে থেংক ইউ।